অসমৰ বৰ্ণাঢ্য লোকসংস্কৃতিৰ বৈভৱসমূহৰ সংৰক্ষণ, সংবৰ্ধন, প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে বিশ্ব দৰবাৰত ইয়াক প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে, যাৰ ফলশ্ৰুতিত সমূহীয়া বিহু নৃত্য পৰিৱেশন, বিহু বিনন্দিয়া আছিল এটা অন্যতম গুৰুত্বপূৰ্ণ আমাৰ কাৰ্যসূচী। ইয়াৰ পৰৱৰ্তী সময়ত যোৱা বছৰ ফেব্ৰুৱাৰী মাহত অসমৰ ২০০ বছৰীয়া চাহ শিল্পৰ লগত জড়িত হৈ থকা এক বৃহৎ জনসমষ্টি অসমৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ জনপ্ৰিয় নৃত্যশৈলী ঝুমুৰ নাচৰ সমূহীয়া প্ৰদৰ্শন ঝুমুৰ বিনন্দিনী আছিল এটা সফল আয়োজন। এই দুয়োটি কাৰ্যসূচীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত প্ৰদৰ্শনৰ পাছত আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক বৈভৱেৰে সমৃদ্ধ বড়ো জনগোষ্ঠীৰ জনপ্ৰিয় লোকনৃত্য বাগৰুম্বা নৃত্যৰ সমূহীয়া প্ৰদৰ্শন বাগৰুম্বা দহৌ আমি আয়োজন কৰিছোঁ। ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত অহা 17 জানুৱাৰী তাৰিখে অৰ্থাৎ শিল্পী দিৱসৰ দিনা প্ৰায় 10,000ৰ ওচৰা-ওচৰি বড়ো নৃত্যশিল্পীয়ে এই বাগৰুম্বা দহৌ ইয়াতে প্ৰদৰ্শন কৰিব। অসমৰ অন্যতম এই বৃহৎ জনগোষ্ঠী বড়ো সম্প্ৰদায়ৰ লোকসকলে বসন্ত কালত নৱবৰ্ষৰ আগমনত অৰ্থাৎ বিহু বা সংক্ৰান্তিত উদযাপন কৰা বৈশাগু উৎসৱৰ সময়ত এই বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে। আমাৰ ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ স্বকীয় ৰীতি নীতি, কৃষ্টি সংস্কৃতি, লোকবিশ্বাস, পৰম্পৰাসমূহক উদ্ভাসিত কৰাৰ উদ্দেশ্যে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব গ্ৰহণৰ পিছতেই অসম চৰকাৰৰ এটা নতুন বিভাগেই সৃষ্টি কৰিছিল, যিটো বিভাগৰ নাম হৈছে ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ। এই ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যক উজ্জীৱিত কৰি তোলাৰ প্ৰয়াসেৰে কাম কৰি আছে আৰু সমান্তৰালভাৱে বৃহৎ আয়োজনৰ জৰিয়তেও অসমৰ কৃষ্টি সংস্কৃতিক বিশ্বৰ নাগৰিকৰ সন্মুখত উপস্থাপনৰ প্ৰয়াসেই হৈছে বিহু বিনন্দিয়া, ঝুমুৰ বিনন্দিনী অথবা বাগৰুম্বা দহৌ, যাৰ জৰিয়তে এই বৃহৎ বিশ্ব মানৱৰ আগত আমাৰ এই অসমৰ জাতিসত্তাসমূহৰ স্বকীয় সংস্কৃতিক উদ্ভাসিত কৰাৰ লগতে তেওঁলোকৰ দৃষ্টি আকৰ্ষণৰ জৰিয়তে অসমখনক যাতে নতুনকৈ সেইসকল লোকে এক্সপ্ল'ৰ কৰিব পাৰে, অসমৰ সম্ভাৱনা সম্পদসমূহৰ বিষয়ে বিশ্ববাসীয়ে জানিব পাৰে, অসমৰ জৈৱ বৈচিত্ৰতাৰ পৰা আৰম্ভ কৰি আমাৰ ইতিহাস, আমাৰ প্ৰাকৃতিক প্ৰাচুৰ্যতাৰ বিষয়ে তেখেতসকলে ধাৰণা ল'ব পাৰে। এনে বহু দৃষ্টিভংগী লৈ এই অনুষ্ঠানসমূহক আমি উপস্থাপনৰ দিহা কৰি আহিছোঁ আৰু সমান্তৰালভাৱে বিশ্ববাসীৰ মনোযোগ আকৰ্ষণৰ লগে লগে সমান্তৰালভাৱে আমি আমাৰ নিজৰ ৰাজ্যখনৰ ভিতৰত থকা লোকসকলৰ মাজতো এক সদ্ভাৱ সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা দিয়াৰো উদ্দেশ্য এই কাৰ্যসূচীসমূহত নিহিত হৈ আছে। আজি বাগৰুম্বা দহৌ এই কাৰ্যসূচীত আমাৰ সমগ্ৰ ৰাজ্যখনৰ
23খন জিলাৰ 81টা সমষ্টিৰ শিল্পীসকলে অংশগ্ৰহণ কৰিছে। এই যে 23খন জিলাৰ 81টা সমষ্টিৰ শিল্পীসকল ইয়াতে একেলগে গুৱাহাটীত যোৱা 12 তাৰিখৰ পৰা সমবেত হৈ আছে, তাৰ ফলত ইজনে সিজনৰ লগত মনৰ ভাৱ বিনিময় কৰিবৰ কাৰণে সুযোগ পাইছে। তেওঁলোকে মনৰ অনুভৱ উপলব্ধিসমূহ বিনিময় কৰাৰ সুযোগ পাইছে আৰু ভৌগোলিক অৱস্থানৰ পৰা আৰম্ভ কৰি ভিন ভিন অঞ্চলৰ ধেমাজিয়ে কুকুৰাঝাৰৰ কথা গম পাইছে, ওদালগুৰিয়ে শিৱসাগৰৰ কথা গম পাইছে, চৰাইদেৱে তামোলপুৰৰ কথা গম পাইছে। এনেধৰণে আমাৰ শিল্পীসকলৰ মাজতো এটা শক্তিশালী বান্ধোন আমি অন্তৰ্দৃষ্টিৰে যদি চাওঁ, সেই কথাও আমি উপলব্ধি কৰিব পাৰোঁ, যাৰ ফলত হাতে হাত ধৰি সমগ্ৰ অসমখনক আমি আগুৱাই লৈ যোৱাৰ এইটো এটা আমাৰ আন্তৰিক প্ৰয়াস। বাগৰুম্বা অসমত বড়ো সমাজৰ এক অন্যতম গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় পৰম্পৰাগত লোকনৃত্য, এই কথা আমি সকলোৱে গম পাইছোঁ। শস্য আহৰণৰ পিছত এই অনুষ্ঠান বড়ো সমাজে আয়োজন কৰে। খাম, চিফুং, চেৰজা, জঠা, জাপচিং, লাইগ্ৰিড আদি বহু বড়ো লোকবাদ্যৰ তাল মাধুৰ্যৰ সৈতে এনে অনেক সুৰেৰে নাচি গাই এই নৃত্য নিজৰ যি লয় লাখ, প্ৰকৃতিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ইত্যাদিসমূহ এই নৃত্যৰ জৰিয়তে প্ৰস্ফুটিত হৈ উঠে। আমি আমাৰ এই বাগৰুম্বা নৃত্যৰ সমান্তৰালভাৱে আমি আশা কৰোঁ যে বাগৰুম্বা নৃত্যৰ লগত যিসমূহ উপকৰণ নিহিত হৈ থাকে, এই উপকৰণসমূহৰ বিষয়েও বিশ্ববাসীয়ে জানিব পাৰিব। কাৰণ এই বাগৰুম্বা নৃত্যৰ লগত আমাৰ সংগীত, আমাৰ বাদ্যযন্ত্ৰ ইয়াত জড়িত হৈ আছে। ইয়াত পোছাক অলংকাৰো জড়িত হৈ আছে। যি পোছাক অলংকাৰ পৰিধান কৰি আমাৰ শিল্পীসকলে এই নৃত্য প্ৰদৰ্শন কৰে। দখনা, ৰেগে ৰেগাং, আৰনাই, গছলা, চন্দ্ৰহালা মালা, আচান গাঠা, ফুলকৰি খেৰা, ফুটা, কপালত লোৱা ফুট, বিবাৰ, চুলিত যি পিন্ধি লয় তাক ফুল, তাক বিবাৰ বুলি কয়। ঠিক তেনেধৰণে পুৰুষ বাদ্যযন্ত্ৰীসকলে গামছা, মানে যিখন চুৰিয়া সদৃশ যি বস্ত্ৰ পৰিধান কৰে, গামছা বুলি কোৱা যায়। গছলাক চোলা বুলি কয়। আৰনাই, বাৰিয়া গছলা আদি এই পোছাকসমূহ পৰিধান কৰি ৰং বিৰঙৰ এক সুন্দৰ মন্ত্ৰমুগ্ধকৰ দৃশ্য এই বাগৰুম্বাৰ জৰিয়তে আমি ইয়াতে পৰিৱেশন কৰাৰ আমি আৰু সেই সুযোগ আমি পাব পাৰোঁ। আৰু এই নৃত্যৰ যে সাংস্কৃতিক গুৰুত্ব, এই গুৰুত্বই ডেফিনেটলি আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীসমূহৰ লগত নিহিত হৈ থকা সংস্কৃতি, প্ৰকৃতিৰ লগত অংগাংগীভাৱে জড়িত হৈ থাকে। আৰু সেইকাৰণে এই নৃত্যই প্ৰাকৃতিক পৰিৱেশৰ বাৰ্তা বহন কৰাৰ লগতে বড়ো সমাজৰ লোকসকলৰ মনৰ মাজত শান্তি, উৰ্বৰতা, আনন্দ আৰু গভীৰ যি সাংস্কৃতিক পৰিচয়, এই বাৰ্তাও তেওঁলোকে বহন কৰি লৈ যায়। ইয়াৰ যি বৈশিষ্ট্য, এই বৈশিষ্ট্যসমূহ খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি এই নৃত্য প্ৰস্তুত কৰা হয়। আমাৰ প্ৰায় 21জন বড়ো সমাজৰ বিশিষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বিশেষজ্ঞই এই 25 না 25জন সাংস্কৃতিক বিশেষজ্ঞই এই বড়ো বাগৰুম্বাৰ এটা নৃত্যৰ আৰ্হি বহু দিন ধৰি পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত বড়ো সমাজৰ সকলো দল সংগঠনৰ সন্মতি সাপেক্ষে
আমি এই আয়োজন আমি কৰি তুলিছিলোঁ। আমি যোৱা 4, 5 আৰু 6 আৰু 6 তাৰিখে প্ৰায় 400 গৰাকী মাষ্টাৰ ট্ৰেইনাৰক এই আৰ্হিৰ যিটো নাচৰ যিটো আৰ্হি তেওঁলোকক আমি গুৱাহাটীৰ শিল্পগ্ৰামত আমি প্ৰশিক্ষণ দিয়াইছিলোঁ। আমাৰ বিশেষজ্ঞসকলে তেওঁলোকক প্ৰশিক্ষণ দিছিলে। 4, 5 আৰু 6 তাৰিখে প্ৰশিক্ষণৰ অন্তত 8 তাৰিখৰ পৰা 10 তাৰিখলৈ 8 তাৰিখৰ পৰা 10 তাৰিখলৈ অসমৰ 81টা বিধানসভা সমষ্টিত প্ৰায় 10,000 শিল্পীক এই নৃত্যৰ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিলে। আৰু পৰৱৰ্তী 12 তাৰিখৰ পৰা অহা কাইলৈলৈকে অৰ্থাৎ 16 তাৰিখলৈকে সকলোকে সমবেত কৰাই আমি তেখেতসকলক ইয়াতে প্ৰশিক্ষণ দিয়াই আছো। আৰু খুব ভাল লগা কথা এইটোৱে যে আমাৰ শিল্পীসকলে খুব জটিল আৰু প্ৰতি মুহূৰ্ততে ইয়াৰ যিটো কোৰিঅগ্ৰাফ, এই কোৰিঅগ্ৰাফ ইমান ঘনাই বদলি হৈ থাকে, কিন্তু বড়ো শিল্পীসকলে খুব সোনকালে এই বিষয়টো আয়ত্ত কৰি খুব সুন্দৰ ৰূপত ইয়াতে তেওঁলোকে ইতিমধ্যে অনুশীলন কৰি আছে। মই ভাবোঁ যে অহা 17 তাৰিখে সন্ধিয়া দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত এই অপৰূপ সৌন্দৰ্য সৃষ্টি কৰি সমগ্ৰ বিশ্বক মোহিত কৰিবৰ কাৰণে আমাৰ শিল্পীসকল সক্ষম হ'ব।